Hello guys, good morning. Welcome back to my YouTube channel Dhonjit Vlog. আকৌ এটা নতুন ভিডিঅ' লগত সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গাইছ পাতিলা দহা আৰু মানিকপুৰৰ মাজত এখন ধুনীয়া হেলমেটৰ দোকান দিছে আমাৰ অসমীয়া মানুহে দিছে। সেইখন দোকান মানে চোৱাৰ কাৰণে আহিলোঁ, হেলমেটৰ দোকান দিছে। চ' এতিয়া বলক আমি হেলমেট চাওঁ কি ইয়াতে কি পায়। চ' এইজনে হ'ল ভাইটি আৰু এইপিনে এজন ভাইটি আছে। ভাইটি ইয়াত থকা নেকি? যেতিয়া আমি হেলমেটবিলাক লৈ থাকোঁ কিন্তু নাজানো হেলমেটৰ বিষয়ে বৰ বিশেষ এটা। চ' এতিয়া আমি আৰম্ভ কৰোঁ কোনটো হেলমেট ক'ত কিমান দাম কি হয়। চ' জেন্টছৰ আছে, লেডিছৰ আছে, সৰু বাচ্ছাৰো ইয়াতে হেলমেট আছে। সাধাৰণতে তাৰমানে কম্প্ৰমাইজ কৰোঁ না হেলমেটৰ লগত। আমি বাইকখন দামী কিনো কিন্তু হেলমেটটো আমি কম দামী কিনো। চ' তাৰ কাৰণে আমাৰ এক্সিডেণ্ট হ'লে একদম মূৰ চুৰ ফাটি আমি মানে আঘাতপ্ৰাপ্ত হয়, বহুত মানুহ মৰেও তেনেকৈ। চ' ভাইটিহঁতে তাৰমানে বহুত ধ্যান দিছে, তাৰমানে হেলমেটৰ প্ৰতি লক্ষ্য ৰাখিছে যে মানে ভাল ব্ৰেণ্ডেড হেলমেট ৰাখিছে যিমানবোৰ হেলমেট আছে। চব ব্ৰেণ্ডেড হেলমেট এইবিলাক দেখা পাইছে ISI মাৰ্ক থকা। ত' এতিয়া ভাইটি কোনটো হেলমেট কি অলপমান চিনাকি কৰাই দিয়ে আমাক। এইটো তাৰমানে লৈ আছে আচ্ছা, এইটো কিমান মান দামত আহে? এইটো আপোনাৰ 600 টকা আহি যায় মানে। এইটো 600 টকা পৰে। আচ্ছা আচ্ছা, এইটো মানে চব মানে এইটোৱে আৰু আচ্ছা এক্সৰ বুলি কয় এইটো মানে সেফটি ভাল। তাৰপাছত ডবল ফেচাৰ আছে এইটো পখৰ যাতে নপৰে তাৰ কাৰণে ব্লেক এখন মানে গ্লাছ দিছে আৰু বহুত হেভি দেখোন। কিমান দাম পৰে এইটো? তো আপোনাৰ 6000 টকা আহি যাব। এইটো 6000 টকা বাপৰে আছে 5000 6000 মানে কি 5000 6000 মানে পাই যাব আৰু। চ' ভাইটি অলপ লাজ কৰি আছে, তাৰমানে কেমেৰা ফ্ৰেণ্ডলি নহয়, সেইকাৰণে মই মানে প্ৰায় ভাগ ক'ব লগাত পৰিব গাইছ। চ' ইয়াতে সৰু বাচ্ছাৰ কাৰণে হেলমেট আছে। চ' এইবিলাক দেখা পাইছে, সৰু কিডছৰ কাৰণে হেলমেট ৰাখিছে, এইবিলাক দেখা পাইছে। মোটামুটি 10-12 বছৰীয়া মানে বয়সৰ কাৰণে মানে বেষ্ট হেলমেট এইটো। চ' এইটো হেলমেট এইটো কিমান দাম পৰে? এইটো আপোনাৰ 600 টকা আছে। 600 টকা আৰু এইটো? এইটো 600 টকা মানে বাচ্চাৰ দুটাই। আচ্ছা আচ্ছা, এইটো লেডিছৰ কাৰণে, এইটো সৰু সৰু মইনাবিলাকৰ কাৰণে। ত' এইটো হেলমেট দেখা পাইছে, কিউট চাই লাগে। এইটো 600 টকা না? আচ্ছা, মই গাইজ কৈয়ে দিছোঁ এইবিলাক চব ব্ৰেণ্ডেড হেলমেট হয়, এনে সস্তীয়া হেলমেট নহয়। কাৰণ ব্ৰেণ্ডেড হেলমেট আমাৰ বহুতই দৰকাৰ, তাৰমানে আমাৰ যিহেতু এক্সিডেণ্ট হ'লে আমাৰ মগজুটোৱেই মেইন। চ' মগজুত যদি কিবা কাৰণত আঘাতপ্ৰাপ্ত হয় কিবা হয় মানে বহুত খৰচা পৰি যায় গাইজ, আপোনালোকেতো গমেই পায়। চ' সেইকাৰণে তাৰমানে ইয়াতে যিমানবোৰ দেখা পাইছে আমাৰ হেলমেটৰ মানে ডট চাৰ্টিফিকেট তাৰপিছত থাকি যায় মানে। আচ্ছা, ISI মাৰ্ক থকা এইবিলাক মানে চাৰ্টিফিকেট মানে যদি হয় তাৰমানে তেতিয়া গম পোৱা যায় যে এই হেলমেটটো বহুত মজবুত হয় আৰু। চ' এইপিনে হেলমেট এইবিলাক দেখা পাইছে। এইটো কিমান দাম? এইটো কিমান পৰে? এইটো চাইছিলোঁ ন অলপ আগতে। আচ্ছা, এই হেলমেটটো কিমান পৰে? এইটো আপোনাৰ 4500 টকা আহি যাব। এইটো 4500 টকা। এইটো দেখা পাইছে, এইটো 4500 টকা এইটো হেলমেট দাম। ত' এইটো বহুত হেভি আছে। চ' কালাৰটো চাওক, খুব ধুনীয়া কালাৰ। আৰু পেডিংখিনি যে আছে মানে হেভি আছে মানে ৰিচিভাৰ লগাওঁতে। আচ্ছা, চ' এতিয়া গাইজ আমি চাই লওঁ যে আটাইতকৈ ইয়াতে দামী হেলমেট কোনটো আৰু কিমান প্ৰাইচত আছে। চ' ভাই দামী হেলমেট আটাইতকৈ কোনটো ইয়াতে? গাইজ এইটো দেখা পাইছে, এই হেলমেটটো আটাইতকৈ দামী হেলমেট। চ' এইটো হেলমেটটো কিমান দাম পৰে এইটো ভাইটি? 9000 টকা পৰে। 9000 টকা? চাওক গাইজ, এইটো হ'ল 9000 টকা দাম। হেলমেটৰ নাম হৈছে আপোনাৰ নিমকি। বাপৰে বাপ, কি মজা গাইজ। বহুত হেভি আছে গাইজ না। এক্সৰৰ পৰা এটা তাৰমানে খুব ধুনীয়া হেলমেট আছে এইপিনে, এইটো দেখা পাইছে। এইটো কিমান দাম আহে? আপোনাৰ 6500 আহে। এইটো 6500 টকা আহে, কিন্তু অকণমান ডিছকাউণ্টো হ'ব কাৰণ ডিছকাউণ্ট চলি আছে। ত' ইয়াতে ডিছকাউণ্ট পাব আপোনালোকে। ত' গাইজ পিছফালে যিকেইটা হেলমেট দেখা পাইছে, যদি কেতিয়াবা আপোনালোকৰ মানে ঢাকনিখন ভাঙি যায়, মানে যিটো এক্সৰ বুলি কয়, এক্সৰটো ভাঙি যায়, তেতিয়াহ'লে তাৰমানে এই ঢাকনিখন লগোৱাৰ ইয়াতে সুব্যৱস্থা আছে। আপোনালোকে যদি ঘৰত তাৰমানে ইউজ কৰে, কেতিয়াবা যদি ভাঙি যায় মানে টেনশ্যন ল'ব লগা একো নাই আৰু। চ' আৰু ইয়াতে কি কৰা হয়? আমাৰ ইয়াতে ৰেটিঙো কৰা হয় মানে বাইকবিলাকৰ ৰেটিং কৰা হয়। তাৰপাছত আপোনাৰ ফাইজাৰ পাই যাব আমাৰ ইয়াতে। এক্সৰ ভেগা কি লাগে। ইপিনে বাহিৰত ফগ লাইট লগাই থকা হৈছে, দেখা পাইছে। এই বাইকবিলাকৰ পুৰা সম্পূৰ্ণ কাম চলি আছে ইয়াতে, মানে এক্সট্ৰা লাইট লগাই আছে। চব পায় না? এই তোমাৰে গাড়ী নেকি? আচ্ছা আচ্ছা, ভাইৰ গাড়ী মানে ফগ লাইট লগাব আহিছে। আৰু কিবা মডিফাই কৰিছে না? আৰু আচ্ছা, এইটো লগাব। এইটো কেনেকৈ ভাঙিল? যদি আপোনালোকৰ বাইকৰ যদি মডিফিকেশ্যন কৰে, যদি আপুনি স্পৰ্টছ বাইক যিকোনো বাইক লৈছে, তেতিয়াহ'লে ইয়াতে ধুনীয়াকৈ মডিফিকেশ্যন কৰিব পাৰিব। চব ফগ লাইটৰ লগাৰো ব্যৱস্থা আছে, দেখা পাইছে। এই ভাইয়ে বৰ্তমান মডিফিকেশ্যনৰ কাৰণে আহিছে। ভাই ক'ৰ পৰা আহিছে তুমি? চান্দামাৰীৰ পৰা আহিছে ভাই। ত' এইপিনে ভাইটি অকণমান লাজ কৰে, সেইকাৰণে মানে বেছি কথা ক'ব পৰা নাই। ভাইটি তাৰমানে বাইকৰ প্ৰতি খুব ৰাপ আছিল, মানে বাইক চলাই খুব ভাল পাইছিল। তাৰপাছত বৰ্তমানো ভাল পায় ভাইটিয়ে। চ' এখন মানে ধুনীয়া বাইক। কি বাইক আছিল তোমাৰ?
মোৰ ডিউক 390 আছে ডিউক 390 আছে এইখনে বাইক ভাইটিয়ে দেখা পাইছে চ' এইখন বাইক চলাই চলাই ভাবিলে কি এতিয়া হেলমেটৰ দোকান এখনে দিয়া যাওক সেইবুলি ভাবি তাৰমানে যোৱা বছৰ দিছে নেকি যোৱা বছৰ এইখন দোকান ষ্টাৰ্ট কৰিছে গাইজ চ' আপোনালোকৰ সহায় সহযোগিতা অতিকৈ লাগিব এইখন মানিপুৰ আৰু পাটলা দহাৰ মাজতে এইখন বৰবিলা এইখিনি বৰবিলাত এইখন অৱস্থিত যদি আপোনালোকৰ হেলমেট লাগে তেতিয়াহ'লে ইয়াতে আহি আপোনালোকে খুব ধুনীয়া ধুনীয়া হেলমেট পাব ব্ৰেণ্ডেড হেলমেট পাব আহিব মানে ভাই ফিটিং কৰাত ব্যস্ত আপুনি গাড়ীখন লৈ আহে ইয়াতে এই ভাইক লগ পাব এই ভাইয়ে বৰ্তমান ফিটিং কৰি আছে এই ফিটিং কৰি দিব আপোনাৰ গাড়ীখন দিব মই যোগাযোগ নম্বৰটো ডেছক্ৰিপশ্যনত দি দিছোঁ যিকোনো যদি আপুনি বাইক ল'ব বিচাৰিছে বা হেলমেটৰ বিষয়ে জানিব গৈছে বা গাড়ীখন মডিফিকেশ্যন কেনেকৈ কৰিব পৰা যায় কি কৰিব পৰা যায় গোটেইখিনি এই ভাইয়ে বুজাই দিব আপোনালোকে যোগাযোগ কৰিব ডেছক্ৰিপশ্যনৰ নম্বৰটো এতিয়া কল কৰক বাই